Hello guys, Nabanita Das Vlogs family সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। ফেচবুকত চাই থকা সকলোলৈকো আৰু ইউটিউবত চাই থকা সকলোলৈকে নতুন বছৰৰ বহুত শুভেচ্ছা যাতে সকলোৰে দিনবিলাক বহুত সুখৰ হয়, শান্তিৰে উপচি পৰক, ভাল দিন আহক সকলোৰে জীৱনলৈ তাৰে কামনা কৰিলো আৰু একেলগে আমি আগবাঢ়ি গৈ থাকিম। কি হৈছে আজি 1 তাৰিখ হয় আৰু সময় এতিয়া 9 বাজিছে ৰাতিৰ। কালি মানে কি হ'ল আমি ফাৰ্মলৈ গ'লো, খৰখেদাকে যাব লগা হ'ল আৰু নীলাভক লৈ যোৱাৰ কথা। নীলাভক খেলি আছে, তো নীলাভক লৈ যোৱাৰ কথা খৰকে ওলালোঁ, বাহঁতৰ লগতে আমি গ'লোঁ। তাৰপিছত সনমৰ হাতত বেগটো দি পঠালোঁ কাৰণ আমি থাকিবলৈ যাব ওলাইছোঁ আৰু কালি অলপ পাৰ্টি আছিলে ফাৰ্মত, প্ৰথমবাৰৰ কাৰণে পাৰ্টি আছিলে আৰু ওচৰৰ চুবুৰীয়া আহিছিলে, লগতে বন্ধুবৰ্গ তেনেকৈ আৰু মানে এটা সৰু সুৰা গেট টুগেডাৰ টাইপৰ হৈ গ'ল আৰু লগতে পুৰণি বছৰ বিদায় আৰু নতুন বছৰৰ আদৰণি সেইখিনিও হৈ গ'ল। মানে অলপ মই ভিডিঅ' ক্লিপ ৰাখিছোঁ, আপোনালোকক দেখাম। কালি মানে প্ৰপাৰলি ভিডিঅ' বনাবলৈ মই একো মোৰে নাপালোঁ, সেইকাৰণে এতিয়া ভিডিঅ'টো বনাই আপোনালোকক মানে উইচ কৰিছোঁ নৱবৰ্ষৰ। আকৌ এবাৰ কৈছোঁ সকলোৰে দিনবিলাক ভাল হওক, সুখৰ হওক আৰু আমি একেলগে আগবাঢ়ি গৈ থাকোঁ, নহয়নে? তো সনম কিবা ক'বানে? হেপী নিউ ইয়েৰ, সকলোৰে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱনীতা দাস ব্লগছ ফেমিলিৰ পৰা। হেপী নিউ ইয়েৰ। সকলোৱে নিশ্চয় ফূৰ্তি ফাৰ্তা কৰিলে আপোনালোকে আৰু আমিও কৰিলোঁ। ফাৰ্মত আমাৰ অকণমান আয়োজন চলাইছিলোঁ। এতিয়া আমি দিনবিলাক ভাল হ'ব বুলি আশা কৰোঁ আৰু সকলোৰে সুস্বাস্থ্য আৰু পজিটিভিটি বজাই ৰাখিব সদায়। আৰু যিসকল অসুস্থ হৈ আছে, বিচনাত পৰি আছে বা হস্পিটেলত আছে, তেওঁলোকৰো আৰোগ্য কামনা কৰিলোঁ। লগতে সকলোৰে ভাল হওক, আহি যাওক সকলোৱে সফলতাৰ দিশে গৈ থাকক। আৰু আমাৰ নীলাভে খেলি আছে। নীলাভ আহিছে, আহা বেবী আহা। মাতো নেকি ট্ৰেইন মানো নে? আহা এফালে চোৱা, এফালে চাই দিয়াচোন। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, কৈ দিয়া। আমি ফাৰ্মৰ পৰা 3টা বজাত পাইছোঁহি। 3টা বজাত আহি নীলাভটো বাইকতে শুই আহিলে, বাইকত আহিলোঁ আমি। শুইলে, তাৰপিছত তাক খুৱাই দিলোঁ, অলপ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ পেলাই আমি দুটাও শুই গ'লোঁ। তাৰপিছত 6মান বজাত উঠিছোঁ ন? 6মান বজাত দিহানচা আহিছে। দিহানচাই কাৰ্ড এখন বনাই আনিছে নীলাভৰ কাৰণে। তো তাই আহিছিলে, তেতিয়া বৌ আহিলে, তেতিয়াহে মানে দুৱাৰ নক কৰোঁতেহে আমি সাৰ পাইছোঁ, মানে ইমানেই টোপনি গ'লোঁ। তাৰপিছত চাহ খালোঁ, নীলাভক এতিয়া খিচিৰি খোৱালোঁ, আমিও ভাত পানী খাম আৰু ভাবিলোঁ সকলোকে উইচ কৰোঁ নৱবৰ্ষৰ। তেনেকৈ উইচ কৰা হোৱাই নাই, তো ভিডিঅ'টো বনাবলৈ বহিলোঁ। আৰু কালি ফাৰ্মত কি কৰিলোঁ অলপ ভিডিঅ' ৰাখিছোঁ আৰু আজি ৰাতিপুৱাটো মানে ফাৰ্মতেই পাৰ কৰিলোঁ। এনেকৈ মানে ইমান ভিডিঅ' বনাব নোৱাৰিলোঁ, ভিডিঅ' ক্লিপখিনি মই ৰাখি থৈছোঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এয়াই হৈছে আমাৰ উজনি এগ্ৰ' ফাৰ্মছৰ বাহিৰত, ভিতৰতে নহয় আৰু বাহিৰত হয়। তো এয়া হৈছে যোগাৰ, ধুনীয়াকৈ যোগাৰ কৰিছে গছৰ তলতে। আচলতে সকলো মানুহ যেতিয়া গোট খায় এনেও ভাল লাগে পৰিৱেশটো। বহুদিনৰ মূৰত এনেকৈ মানে ইমানখিনি মানুহৰ লগত মানে 31ৰ মানে নিশাটো পাৰ কৰিলোঁ, বহুত বেছি ভাল লাগিছে। এইফালে আছে, সকলো বনাই আছে আৰু এইটো ঘৰ ইমান ধুনীয়া লাগিছে ঘৰটো দেখিবলৈ, ক'ৰবাত যোৱা নিচিনা লাগিছে আৰু শৈশৱৰ দিনবিলাক মনলৈ আহি গৈছে। আচলতে ক'ব গ'লে আগতে এনেকুৱা ঘৰ সাজি আমি সোমাই খেলিছিলোঁ আৰু এনেকুৱা ঘৰবিলাকতো খুব ভাল লাগে। ইমান কষ্ট কৰি বনাইছে ইহঁতে। এইফালে আমাৰ নীলাভে খুব ফূৰ্তি পাইছে, ইমান মানুহ লগ পাইছে আৰু যা যোগাৰ হিচাপে সেইখিনিয়ে কৰি আছে আৰু মই দেখালোঁ আপোনালোকক। নীলাভে খুব ফূৰ্তি পাইছে আৰু এইফালে মন্ত্ৰীক লগ পাই বেছি ফূৰ্তি কৰিছে। অকণমান তাৰ লগৰীয়া নিচিনাই পাইছে আৰু তাক, কিন্তু ডাঙৰ হ'ব বাৰু তাতকৈ, কিন্তু সি ভাল পাইছে তাক লগ পাই, খুব খেলি আছে। আৰু এয়া দেউতাকে লৈ গৈছে ঘৰটোৰ ভিতৰত। হঠাতে আমি গ'লোঁ, বহুত দিন যোৱা নাছিলোঁ ফাৰ্মলৈ।
আৰু গৈ ইমানখিনি মানুহ দেখি মই কনফিউজ হৈ গ'লোঁ সেইকাৰণে ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিম বুজি নাপালোঁ সেইকাৰণে এনেকুৱা ফুটেজ কিছুমানে লৈ ৰাখিলোঁ আৰু এয়া বনাই আছে সকলোৱে মিলি এফালে ভাত বনাই আছে চব্জি বনাই আছে কোনোৱে তেনেকৈ আৰু আচলতে এনেকৈ খোৱাৰ আমেজটো বেলেগ আৰু ইমানখিনি মানুহ একেলগে লগ পাই বহুত ভাল লাগিছে বাহিৰতে এনেকৈ জেগা বহুত আছিলে আৰু এইফালে লিখি থোৱা আছে উজনি এগ্ৰ' ফাৰ্মছ মানে DNG দাস নেওগ আৰু গগৈ এইফালে আমাৰ গগৈদেৱে নীলাভক লৈ আহিছে ভিতৰলৈ আছে ফাৰ্মখন তো বাহিৰতে এইখিনি যোগাৰ কৰি আছে আৰু বনোৱা মেলাত এনেকুৱা ধৰণৰ কামবিলাকত লাগিছে আৰু এইফালে আমাৰ নীলাভৰ মানে অৱস্থা বেয়া হৈ গৈছে পুহ মাহৰ জাৰ আৰু তাতে মানে ল'ৰাটো চাওকচোন ঠাণ্ডাত মানে হাত ঠাণ্ডা হৈ গৈছে আৰু দেউতাকে সেইকাৰণে অকণমান গৰম সেক দি দিছে তাক গোটেই হাত ভৰি ঠাণ্ডা হৈ গৈছে আৰু এইফালে আমাৰ গাহৰি পোৰা খাব লৈছোঁ আৰু এয়া হৈছে বৌ আগতে এটা ভিডিঅ'ত মই দেখাইছিলোঁ আপোনালোকক বৌহঁতৰ ঘৰলৈ আহিছিলোঁ সেই তেতিয়াই অহা তাৰপিছত নেক্সট আৰু এতিয়া 31st আহিছোঁ আৰু এইফালে মাছ বনাব লৈছে মানুহ আছে নি খাবলৈ গাহৰি পোৰা খাইছোঁ আৰু এইফালে এয়া আমাৰ পদুম এইফালে গায়ত্ৰী গায়ত্ৰী খাইছা কোনে পৰিছিলে কোনে পৰিছিল গাহৰি পোৰা খাইছোঁ আৰু এইফালে মাছ বনাব লৈছে গায়ত্ৰীয়ে কাৰণ জুইত নহৈছেগৈ আৰু সেইকাৰণে গেছতে বনাই দিছেহি মাছ বনাইছে আৰু এইফালে তাই দাইল বনাই দিছে অৱশেষত আমাৰ খোৱাৰ সময় হৈ গ'লগৈ আৰু 10:30 মান বাজিছে খোৱাৰ টাইম হৈছে জোখে হৈছে বেছি দেৰিও হোৱা নাই বুলি ভাবোঁ এয়া সকলোকে খাবৰ কাৰণে দিছে আৰু তো এইটোৱে আছে 31st ৰাতিটো আৰু আজি হৈছে নৱবৰ্ষৰ প্ৰথম তাৰিখ তো ৰাতিপুৱাৰ ফাৰ্মৰ পৰিৱেশ চাওক কালি আজি ৰাতিপুৱাই শুলোঁ আৰু শুওঁতে দেৰি হ'ল 3-4 মান বজাত আমি শুইছোঁহে আৰু ৰাতিপুৱা এয়া দেৰিকৈ উঠিছোঁ প্ৰায় 10 মান বাজিছে এতিয়া তো ৰাতিপুৱা সেয়া পৰিৱেশ ফাৰ্মৰ ৰাতিপুৱা সময়খিনি খুব ভাল লাগে আচলতে ক'ব গ'লে সেউজীয়াবিলাকৰ মাজত আৰু বেছি ভাল লাগিছে আৰু ফাৰ্মৰ পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া আৰু এইফালে চাওকচোন কি বনাই থৈছে চৰাই মানে আহে কিবা কিবি ফুল খাব আহিলে এইফালে মানুহ এজনো একে বনাই থৈছে লাও লাগি আছে ধুনীয়াকৈ গছত লাও খেতি কৰিছে এওঁলোকে তো ভাল লাগিছে এইফালে গায়ত্ৰী গৈ আছে চাইছেগৈ সীমাবিলাক আৰু ময়ো দেখাই দিছোঁ আপোনালোকক ফাৰ্মৰ পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ আচলতে গছ গছনিবিলাকৰ মাজত ভাল লগা এটা পৰিৱেশ আৰু ৰ'দ দি আছে আৰু এইফালে এয়া ফাৰ্মৰ দৃশ্য তেওঁলোকে গাহৰি চাফা কৰি আছে আৰু এইকেইটা আমাৰ কণমানি কুকুৰা পোৱালিকেইটা বৰ ধুনীয়া লাগিছে দেখিবৰ কাৰণে চৰি আছে সঁচাকৈ পৰিৱেশটো ইমানেই ভাল লাগিছে নহয় কালি আমি চাংঘৰতে থাকিলোঁ নীলাভো শুলে নীলাভ মই গায়ত্ৰী থাকিলোঁ আৰু সেই সৰু যে ঘৰটো বনাইছিলে খেৰৰ সেইটোত ইহঁত 3টা শুলে আৰু তো এইফালে কুকুৰা পোৱালি আছে ইয়াৰ ভিতৰত কুকুৰা আৰু কুকুৰাৰ পোৱালি তো গোটেই ফাৰ্মখন এপাক ঘূৰিলোঁ আৰু এই লাওটো পাৰিলে লাওটো আমি সকলোৱে ভগাই ল'ম আৰু অকণমান খাম যিহেতু ফাৰ্মত কৰা নিজে কৰা সাৰ নিদিয়াকৈ নীলাভ কি কৰিছা টেঙা খাইছা নীলাভে টেঙা খাইছে প্ৰথম খাইছে ন বাপৰে ৰাবাব টেঙা খাইছা সময় প্ৰায় 1 মান বাজিছে আৰু আমি ফাৰ্মতে আছোঁ যোৱাই নাই ঘৰলৈ ভাল লাগিছে আচলতে থাকি ইমান মুকলিকৈ থাকিব পাৰিছোঁ চাৰিওফালে তো এইফালে আমাৰ বৌয়ে কাটি আছে টেঙা খাম টেঙাৰ জুতি ল'ম বহুদিনৰ মূৰত এনেকৈ টেঙা খাম আমি চবেই মিলি আৰু সেয়া টেঙা কাটিবলৈ আৰম্ভ কৰিছে বৌয়ে ৰ'দত বহি টেঙা খোৱাৰ মজাই বেলেগ নহয়নে ঐ লে এইফালে চোৱা ঐ এইফালে চোৱাচোন এইফালে টেষ্টি নে
এয়া নীলাভৰ দেউতাকেও কাটিছে টেষ্টি টেষ্টি বোলে এফালে আমাৰ নীলাভেও টেঙাৰ টেষ্ট লৈ আছে সি মানে ৰবাব টেঙাৰ বাকলিৰ এই লাগি থকাখনকে মানে খাই আছে কি নীলাভে নীলাভৰ কথা কৈছে নীলাভে পৰ্যলৈকে খাব পাৰি নীলাভে খাব নালাগে মন্দিৰজী নোৱাৰা তুমি মন্দিৰজী নোৱাৰা যদি হেৰি খোৱা